কেতিয়াবা সকলো ব্যস্ত, মা, দেউতা, বন্ধু, প্ৰিয়জন সকলো। আপোনাৰ বুকুৰ মাজত গুজৰি ভুমুৰি থকা কথাবোৰ শুনিবলৈও কাৰো আজৰি নাই। শুনাছোঁ বুলি ক'লে কোৱা বুলি ঠিকেই ক'ব, কিন্তু যেতিয়াই কথাবোৰ কৈ দিয়া হয় তাৰ পিছৰখিনি মন্তব্য, ৰ'বাচোন দেই, তোমাৰ মেছেজ মই পাইছোঁ, পিছত কৈ আছোঁ ৰ'বা, ইমানেই। যেতিয়ালৈকে তেওঁৰ সেই কথাবোৰৰ উত্তৰ নাইবা প্ৰেৰণা আহে তেতিয়ালৈকে নিজেই নিজক বুজাই আজৰি হওঁ। আচলতে সময় লৈ যায় জীৱনক গৈ থকা বাটটোৰ বিপৰীতে অন্য এক দিশত। জীৱনো গৈ থাকে, সময়ো লৈ গৈ থাকে। ক'ত ৰ'ব লাগে কোনেও নাজানে, মাথো গৈ থাকে। ৰৈ দিলেই যে সকলো ৰৈ যাব তেনে নহয়। সময়, জীৱন, অন্য কোনো